আপুনি হয়তো এটা স্মাৰ্টফোনৰ সহায়ত মোৰ এই ভিডিঅ'টো চাই আছে। আমি সকলোৱে এটা কথাই ভাবোঁ যে আমাৰ ডিভাইচটোক কেনেদৰে এটা ইউনিক লুক দিব পৰা যায়, যাতে আমাৰ ডিভাইচটো বেলেগৰ ডিভাইচৰ তুলনাত বহুত স্মাৰ্টনেছ হয়, দেখাত ভাল লাগে, ডেকোৰেশ্যন কৰিব পৰা যায়, এটা অ'চাম লুক দিব পৰা যায়। যাৰ কাৰণে আমি গুগল প্লে ষ্ট'ৰৰ পৰা বিভিন্ন ধৰণৰ থিম, ৱালপেপাৰ, লঞ্চাৰ ইনষ্টল কৰি থাকোঁ। কিন্তু আজি আপোনালোকক মই দেখাম ৱাটাৰপেপাৰ। হয়, আপুনি হয়তো ভাবিছে যে ৱাটাৰপেপাৰ কি? মই যিমান পাৰোঁ আজিৰ এই ভিডিঅ'টোত ৱাটাৰপেপাৰৰ বিষয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনাক এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ। আপুনি যদি আমাৰ এই নতুন চেনেলটোত প্ৰথম ভিডিঅ' চাই আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন আইকনটো প্ৰেছ কৰিব, যাতে আমি এটা ভিডিঅ' আপলোড কৰি ন'টিফিকেশ্যনৰ মাধ্যমেৰে আপোনালোকক আমন্ত্ৰণ দিব পাৰোঁ। আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনাৰ এটা সৰু এপ্লিকেশ্যন ইনষ্টল দিব লাগিব। এপ্লিকেশ্যনটোৰ নাম হৈছে লাইভ ৱাটাৰপেপাৰ। ইয়াৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আপুনি তাৰ পৰা এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব পাৰিব, নাইবা গুগল প্লে ষ্ট'ৰত যাব। গুগল প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব লাইভ ৱাটাৰপেপাৰ। লাইভ ৱাটাৰপেপাৰ লিখি চাৰ্চ কৰিব। চাৰ্চ কৰিলে 2.1 মেগাবাইটছৰ এটা এপ্লিকেশ্যন আপুনি দেখা পাব। এপ্লিকেশ্যনটো খুবেই ভাল, আপুনি ব্যৱহাৰ কৰি চাব পাৰে। এপ্লিকেশ্যনটো ইনষ্টল কৰিব। এপ্লিকেশ্যনটো ইনষ্টল হোৱাৰ পিছত জাষ্ট অ'পেন কৰিব। এপ্লিকেশ্যনটো অ'পেন কৰিলে এনেকুৱা এটা নৰ্মেল ইণ্টাৰফেচ দেখা পাব। আৰু ইয়াত লিখা আছে যে ছেট ৱালপেপাৰ। ইয়াত লেফ্ট ছাইডত আপুনি চাব পাৰিছে এটা কালাৰ আছে, কালাৰৰ আইকনত টাচ কৰিব। টাচ কৰিলে ইয়াত বিভিন্ন ধৰণৰ কালাৰ আপুনি দেখা পাব। ইয়াৰ পৰা আপুনি যিকোনো এটা কালাৰ চিলেক্ট কৰি ল'ব পাৰে। মই জাষ্ট এইটো কালাৰ চিলেক্ট কৰিছোঁ, অ'কে। তাৰপিছত ছেট ৱালপেপাৰ, অ'কে। এনেকুৱা আহিব যে ছেট ৱালপেপাৰ আপুনি ইয়াত ছেট কৰি দিব। আমাক সুধিব যে এইটো হোম স্ক্ৰীনৰ কাৰণে কৰিম নে হোম স্ক্ৰীন এণ্ড লক স্ক্ৰীন দুয়োটাৰ কাৰণে কৰিম। আপুনি ইচ্ছা যিটো আপুনি ব্যৱহাৰ কৰি ভাল পায় সেইটো ৰাখিব। মই অনলি হোম স্ক্ৰীনৰ কাৰণে ৰাখিছোঁ। আপুনি ইচ্ছা কৰিলে হোম স্ক্ৰীন এণ্ড লক স্ক্ৰীন দুয়োটাই কৰি ৰাখিব পাৰে। তাৰপিছত আপুনি বেকত আহিব। এতিয়া যদি আপুনি ডিভাইচটো লৰচৰ কৰি থাকে, এই ডিভাইচৰ যিটো ৱাটাৰটো এইটো লৰচৰ কৰি থাকিব। ইয়াৰ ৱাটাৰৰ কালাৰটো আপুনি ইচ্ছা কৰিলে চেঞ্জ কৰি ল'ব পাৰিব। আপুনি এপ্লিকেশ্যনত যাব। এপ্লিকেশ্যনত যোৱাৰ পিছত যিটো কালাৰ আছে, কালাৰৰ পৰা আপুনি বিভিন্ন ধৰণৰ কালাৰ ইয়াৰ পৰা চুজ কৰিব পাৰে। আপুনি ইয়াত যিটো কালাৰ চুজ কৰিব, আপোনাৰ যোনটো ডিভাইচৰ ৱালপেপাৰ হিচাপে সেইটো একেটা কালাৰেই থাকিব। চাব পাৰিছে মই ইয়াত কালাৰটো চেঞ্জ কৰাৰ লগে লগে ইয়াৰ কালাৰটো চেঞ্জ হৈ গৈছে। এতিয়া আপুনি যদি ডিভাইচটো লৰচৰ কৰি দিয়ে, ইয়াৰ পানীটো লৰচৰ কৰি থাকিব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু যদি বেয়া লাগিছে ডিছলাইক কৰিব।